নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ডাইৰেক্ট নিযুক্তিৰ হৈ যোৱা গ্ৰেড 4ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বাণ থিয়েটাৰ ক'ত অৱস্থিত? এনসাৰটো হ'ব তেজপুৰ। দ্বিতীয় প্ৰশ্নটো হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি? এনসাৰটো হ'ব টাকা। তৃতীয় প্ৰশ্নটো হৈছে শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত? এনসাৰটো হ'ব 21A। নেক্সট কুৱেশ্যন নাম্বাৰ 4 প্ৰথম অসমীয়া ICS কোন? এনসাৰটো হ'ব আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 5 8 মে তাৰিখে কি দিৱস পালন কৰা হয়? এনসাৰটো হ'ব ৰেড ক্ৰছ দিৱস। নেক্সট কুৱেশ্যন নাম্বাৰ 6 নীতি আয়োগৰ অধ্যক্ষ কোন? ৰাইট এনসাৰটো হ'ব প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন নাম্বাৰ 7 ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত? এনসাৰটো হ'ব কলকাতা। নেক্সট কুৱেশ্যন নাম্বাৰ 8 অভিৰুচি ক্ৰীড়া দিৱস কোনজন খেলুৱৈৰ জন্মদিনত উদযাপন কৰা হয়? এনসাৰটো হ'ব ভূপেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 9 ছুনামি ক'ত হয়? এনসাৰটো হ'ব সাগৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 10 বাংলাদেশত গংগাক কি নামেৰে জনা যায়? এনসাৰটো হ'ব পদ্মা। নেক্সট কুৱেশ্যন নাম্বাৰ 11 নেপা কোনখন ৰাজ্যত অৱস্থিত? এনসাৰটো হ'ব মেঘালয়। নেক্সট কুৱেশ্যন নাম্বাৰ 12 আহোমসকলৰ সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? এনসাৰটো হ'ব পুৰন্দৰ সিংহ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আগলৈকে লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।